আপোনালোকে চাই আছে দীপাংকৰৰ সৈতে ফুলফিল ইউৰ ড্ৰিম আৰু আজি মোৰ সৈতে উপস্থিত আছে পদ্মদা আমি চাই আছো ৰত্নাকৰ আৰু ৰত্নাকৰ দেখিছো কি ভয়ংকৰভাৱে এটা ৰোল কৰিছে পদ্মদাই বাৰু পদ্মদা আপোনাক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ থ্যাংক ইউ বাকি সুধিম ৰত্নাকৰৰ কথা তাৰ আগতে অকণমান সুধিম আপোনাৰ ক'ত জন্ম হৈছিল আপোনাৰ আৰু আপোনাৰ পঢ়া শুনা ক'ত কৰিছিলে মোৰ দেৰগাঁও বুৰৌল গাঁও জন্ম পঢ়া শুনা কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় তাৰপিছত ডিকেডি কলেজ তাৰপিছত গ্ৰেজুৱেশ্যনৰ ফাইনেল দি পেলাই গুৱাহাটী আচ্ছা মানে এক্টিং কেনেকৈ আহিলে মানে আপুনি হঠাৎ এক্টিঙলৈ আহিলে নে বেলেগ কিবা কৰিম স্কুলত কৰিছোঁ কলেজত কেইবাবাৰ বেষ্ট টিম পাইছোঁ ইউনিভাৰ্চিটি বেষ্ট টিম পাইছোঁ নেশ্যনেল ড্ৰামা ফেষ্টিভেলত ভাৰত ৰংগ মহোৎসৱ তাত নাটক কৰিছোঁ কেইবাবছৰ গুৱাহাটীত বহুত বছৰ নাটক কৰিছোঁ বহুত জেগাত নাটক কৰিছোঁ আচ্ছা মানে এই চাওক আপুনিতো আমি বহুত আগৰ পৰাই মোৰ জন্মৰ মানে কি মোৰ ক্লাছ তেতিয়া চাগে ক্লাছ 7-8 মান পঢ়ি আছিলোঁ তেতিয়াৰ পৰা আপোনাক মই দেখিছোঁ অভিনয় জগতখনত আপোনাৰ তৰাৰ পৰা আদি কৰি বিভিন্ন VCD আদি কৰি বিভিন্ন ফিল্মতো অভিনয় কৰিছে চ' সেইবিলাক কথা মই দৰ্শকো দেখিছে সেইবিলাক কথা নুসুধোঁ বাৰু যিহেতু দেখি থাকে দৰ্শকে বাৰু পদ্মদা এই ৰত্নাকৰৰ যিটো আপুনি কৰিলে সেইটো কেনেকৈ মানে হেৰি হ'ল মানে এই কেৰেক্টাৰটো কাৰণে মানে কেনেকৈ আহিলে মানে এইটো কেৰেক্টাৰৰ পৰা হেৰি কৰিলে অকণমান তাৰ বিষয়ে জানিব বিচাৰিম এদিন যতীন দাই ফোন কৰিলে ক'লে পদ্ম মই চিনেমা এখন কৰি আছোঁ গম পোৱা নাই মই কৈছোঁ গম পাওঁ দাদা কেলৈ গম নাপাওঁ তাত এটা ৰোল আছে কৰিবা নেকি মই কৈছোঁ নিশ্চয় কৰিম আপুনি ক'লে কিয় নকৰিম আহিবাচোন এবাৰ ঘৰলৈ হ'ব গৈ আছোঁ ঘৰৰ ওচৰতে আমাৰ তাৰপিছত গ'লোঁ আৰু তাৰপিছত ক'লে এনেকুৱা কথা চিনেমা এখন কৰিম অকণমান ভালকৈ কৰিম বুলি ভাবিছোঁ এনেকুৱা কেৰেক্টাৰ এটা আছে সেইটো কেৰেক্টাৰ মই ভাবিছিলোঁ বেলেগ বেলেগ কাৰোবাৰ কথাও তোমাৰ বাহিৰে বেলেগে কৰিব নোৱাৰিব তুমি কৰিলে ভাল পাম ডেফিনেটলি ময়ো কৰিব পাৰিলে ভাল পাম আপোনাৰ চিনেমা ইমান মই প্ৰথম চিনেমাখন কৰিছিলোঁ যতীন্দ্ৰাৰ লগতে যতীন্দ্ৰাৰ লগত বহুকেইখন চিনেমা কৰিছোঁ হিয়া দিবা কাক ত্যাগ এনেকৈ কেইবাখনো চিনেমা কৰিছোঁ 3-4খন 4 নম্বৰ চিনেমা কিন্তু আৰু টিমটো খুব ভাল আছিলে তাৰপিছত মানে চাওক এতিয়া ৰত্নাকৰৰ ৰিজাল্ট দেখিছে আপোনাৰ অভিনয়ৰ পৰা আদি কৰি সম্পূৰ্ণভাৱে কমপ্লিট বেলেগ আৰু ৰত্নাকৰ কেনেকৈ ফাইন এটা সুধিম মানে যেতিয়া আপোনাৰ চেতনা বাইদেউ এই যে আপোনালোকক যে জালৰ এই গুড়ি মাৰি দিয়ে জ্বলাৰ গুড়িটো এইটো মানে কি সঁচা জ্বলা গুড়ি আছিল নে কি আছিল বাৰু সঁচা জ্বলা গুড়ি নাছিলে বাৰু বাকী যাওক আপোনালোকে শ্বিলঙত শ্বুট কৰিছিলে বা গুৱাহাটীতো বিভিন্ন জেগা শ্বুট কৰিছে আৰু ইমানভাৱে আপোনাৰ মানে কেৰেক্টাৰটো মানে একদম মানে এনেকুৱা লাগিছিল এজন সঁচাকৈ চাউথৰ ফিলেইন হয় মানে দাড়িৰ পৰা মোচৰ পৰা কমপ্লিট আৰু এইটো যিটো মানে ধৰণৰ চাউথৰ ইণ্ডিয়ানৰ ফিল্মবিলাকত যিটো দেখা পায় দেউতাকজন যদি এজন ভাল এজন হেৰি পুতেকজন অকণমান হেৰি হয় সেইটো পুৰা একদম লাগিছে আৰু ফিল্মখনত সেই লুকটো আপুনি দিব পাৰিছে মানে আমাক নিজে পাৰ্লাৰলৈ লৈ গৈছে লৈ গৈ নিজে পাৰ্লাৰত হেয়াৰ ড্ৰেছাৰৰ লগত বহি লৈ পেলাই তেনেকৈ কৈছে ইয়াৰ চুলিটো এনেকুৱা কৰিব লাগিব দাড়িটো এনেকুৱা কৰিব লাগিব কষ্টিউম মোৰ লগত তেনেকুৱা হ'ব সেই গোটেইখিনি হেৰি কৰিছে আচ্ছা আপুনি যে কেতিয়া ষ্টাৰ্টিং ওলোৱাৰ লগে লগে আপুনি এটা মানে জেল খাব লগা হয় ন যেতিয়া মাৰি দিয়ে আপোনাক কেনেকৈ এজন মানুহক আপুনি মাৰি দিয়ে ন আপুনি কি কৈছে শুনা নাই এই চিটটো ক'ত কৰিছিলে আপোনালোকে এইটো আমি আধা পৰ্চন কৰিছোঁ বেলতলাত আৰু আধা পৰ্চন কৰিছোঁ আমবাৰীত কৰিছিল আচ্ছা আৰু কিবা ফানি আছে নেকি ইনচিডেণ্ট ৰত্নাকৰত ঘটা আপোনাৰ লগত ঘটা কিবা ফানি ইনচিডেণ্ট তেনেকুৱা নাই কাৰণ আমি চবে কামটো মানে এই চিনেমাখন সঁচাকৈ চবে খুব পেশ্যনেটলি কৰিছে মানে খুব ভিতৰৰ পৰা কৰিছে চবে বহুত চেষ্টা কৰিছে যিমান পাৰি বেষ্টটো দিবৰ কাৰণে আৰু হয়তো চাগে সেই বেষ্টটো দিবলৈ চেষ্টা কৰাৰ কাৰণে আজি ৰত্নাকৰক দৰ্শকে আদৰি লৈছে অসমৰ বিভিন্ন হলত ৰত্নাকৰ চলি থকাৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন ঠাইতো চলি আছে আজি 17 তাৰিখ নহয়নে আজি 17 তাৰিখে পোৱা খবৰ মতে কাইলৈৰ পৰা কলকাতা আৰু চেন্নাইতো চলিব চিনেমাখন গতিকে অল অভাৰ ইণ্ডিয়াত এখন চিনেমা চলিব তাত থকা অসমীয়া দৰ্শকসকলে চিনেমাখন চাবলৈ সুবিধা পাব তেওঁলোকেও যদি ছবিখন আদৰি লয় আমি সফল বুলি ভাবিম দৰ্শকৰ এটা প্ৰশ্ন আছে পদ্মদাই নিগেটিভ ৰোল কিয় বাছি লয় মই কৰি খুব মানে হেৰিত মানে নিগেটিভ ৰোল বাছি লয় মই কৰি খুব এনজয় কৰোঁ কেৰেক্টাৰটো বহুত ভেৰিয়েশ্যন থাকে বহুত ষ্টাইল কৰিব পাৰি ঝাল এটা দিব পাৰি কৰি ভাল লাগে নিগেটিভ কেৰেক্টাৰ হয় আচ্ছা আৰু চাওক আপোনাৰ বিবাহৰ বিষয়ে অকণমান জানিব বিচাৰিম আপোনাৰ লাভ মানে এৰেঞ্জ মেৰেজ আছিল নে লাভ মেৰেজ আছিল এৰেঞ্জ মেৰেজ আছিলে আপোনাৰ বৌৰ নামটো সীতাৰা শৰ্মা সুমি আচ্ছা মানে ক'ত আছিলে বিয়া গুৱাহাটীতে নে নাই দেৰগাঁৱৰ পৰা বিয়া পাতিছোঁ তেওঁৰ ঘৰ বিশ্বনাথ চাৰিআলিত মই দৰা হৈ বিশ্বনাথ চাৰিআলিলৈ গৈছোঁ তাৰ পৰা বিয়া পাতি আপোনাৰ ল'ৰা ছোৱালী ছোৱালী এজনী ক্লাছ 1ত পঢ়ি আছে খুব সুন্দৰ ফেমিলি
ছোৱালী এজনী আৰু বৌ আৰু দাদা সুন্দৰভাৱে আৰু দাদা ইমান সুন্দৰ কাম কৰিছে আপোনালোকে ৰত্নাকৰত দেখিছে কিমান সুন্দৰ তাৰ আগতে বহুকেইখন আপুনি চলচ্চিত্ৰ কৰিছে VCD কৰিছে প্লাছ লগতে আপুনি ধাৰাবাহিক বহুকেইখন এক্টিং কৰিছে থিয়েটাৰতো আছিলে থিয়েটাৰত আৰু নাথাকে নেকি এতিয়া প্লেন নাই আৰু নেক্সট কিবা প্ৰজেক্ট নেক্সট প্ৰজেক্ট ডিচেম্বৰত এখন ছবি আছে জানুৱাৰীতো এখন আছে কথা বতৰা চলি আছে মানে কথা বতৰা চব ফাইনেলি হৈ আছে কিন্তু শ্বুটিংটো আৰম্ভ হ'বলৈ আছে দৰ্শকে নেক্সট কি ৰূপত দেখাব নেগেটিভ কেৰেক্টাৰত নে পজিটিভ কেৰেক্টাৰত নিগেটিভতে দেখিব খুব সুন্দৰ আৰু আপুনি ৰত্নাকৰত মই কি ক'ম আৰু মই যে এটা কথাত কওঁ ন ফালি দিছে থেংক ইউ ছ' মাছ সেই কেৰেক্টাৰটো আৰু মোৰ লগত হেৰি মই যেতিয়া ফাৰ্ষ্ট চাইছিলোঁ এইখন চিনেমাখন ফাৰ্ষ্ট শ্ব' আছিলে মোৰ লগত এই তলক্য বুলি ল'ৰাজন চাইছিলে চিনি পাই চাগে আপুনি সি আৰু মই একেলগে চাইছিলোঁ এইটো কাঞ্চনত নেগেটিভ কেৰেক্টাৰ কৰিছিলে কিন্তু মই তলক মানে ইয়াৰ মানে কেৰেক্টাৰ আপোনাৰ কেৰেক্টাৰটো চাই সি মানে কৈছে আৰু বেষ্ট কেৰেক্টাৰ সঁচাই সি আৰু মই সেইটো কথাই ডিছকাছ কৰোঁ মানে ডাইৰেক্টৰে তেনেকৈ সুবিধা দিছে স্ক্ৰিপ্টত তেনেকৈ সুবিধা আছে কাৰণে কৰিব পৰা গ'ল কৈছে নহয় জানো না সঁচাই খুব সুন্দৰভাৱে মানে কামখিনি কৰিছে আৰু আপুনি কি ক'ম আৰু পদ্মদাৰ বিষয়ে আৰু আপোনালোকে চাওক ৰত্নাকৰ কিমান সুন্দৰভাৱে দেখাইছে কিমান সুন্দৰভাৱে কষ্ট কৰিছে আপুনি এমাহ দৌৰিছে আপোনালোকে হয় আৰু কষ্টৰ ফলটো পাইছে এতিয়া আৰু ভাল ফল পাম বুলি আশা কৰিছোঁ নিশ্চয় আৰু দৰ্শকসকল সেইগতে মই এইখিনিতে পদ্মদাক মোৰ ফালৰ পৰা বিদায় দিব লাগিব কাৰণ যথেষ্ট তেওঁৰ বিজি চিডিউল আৰু এইখিনিতে অকণমান সময় দিলে মোক ধন্যবাদ জ্ঞাপন কৰিলে এইখিনি সময় দিয়াৰ বাবে থেংক ইউ